ইফালে আকৌ ৰূপহী খৰি চোতালত সিঁচিছে সোণোৱালী ধান উৰুকাৰ আখৰৰ পিঠা হৈছে ৰঙালী প্ৰাণ ইফালে আকৌ ডেকা গাভৰুৰ বিহু নাচেৰে উদলি মুদলি হৈছে আহোম গছৰ পাৰি কঙালী মানে কাতি বিহু সপোনবোৰ পথাৰত সিঁচি লহপহকৈ বাঢ়ি যাতে সোণোৱালী ৰূপ লয় তাৰে কাকতি মিনতিৰে এগছি আকাশী বন্তি দিবলৈ পথাৰলৈ যায় প্ৰতি গৃহৰ গৃহিণী হয় এইবাৰ মোহিত বায়নৰ জীয়েকক কৃষ্ণৰ বচনটো আৰু আমাৰ সেই গকুলীৰ জীয়েকক শংখচূড়ৰ ভাওটো দিয়া হওক এই যাদৱ মাষ্টৰ জীয়েকক ৰাধা বচনটো দিয়া হওক তাই বোলে সত্ৰত গৈ সত্ৰীয়া শিকি আহিছে বৰ ভাল কৰিব পুৱাই পুৱাই গাঁৱৰ অৰুণকাহঁতৰ গাত তত নাই জলাহৰ বিলত মাছ মাৰিবলৈ গৈছে ভূত পদূলিৰ মুখতে ৰৈ থকা নাই জানো ইফালে আকৌ ৰমলা খুৰীহঁতে তামোলৰ মেল মাৰি ঢেঁকীশালত ব্যস্ত খান্দহগুৰি তিল পিঠা ঘিলা পিঠা সকলোবোৰ ভোগালীৰ প্ৰস্তুতি ডেকাহঁতৰ ভেলাঘৰৰ অবিহনে মাঘ বিহু আকৌ তেমি খেৰেঙা এইবাৰ আমি উৰুকাত ভোজ খাওঁতে বেলেগৰ ঘৰত গৈ জেৰুৱা চুৰ কৰিম দেই
ৰাইজ নতুন বছৰ নতুন চিন্তা পিকনিক খাব যাওঁ ব'ল এটা কাম কৰা যাওক নেকি টিলিঙা মন্দিৰত সেৱাভাগ জনাই বগীবিল দলঙত বনভোজটি খালে কেনেকুৱা হয় বাৰু হয় হয় ভাল হ'ব নতুন বছৰৰ আৰম্ভণিতেই শোকাবহ দুৰ্ঘটনাই জোকাৰি গ'ল ৰাজ্য দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা আল্ট্ৰাবাছ কয়লা ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ এই ভয়ংকৰ দুৰ্ঘটনাত বৰ্তমানলৈ মৃত্যু 12জন যাত্ৰী উল্লেখযোগ্য যে গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা বনভোজ খাবলৈ গৈছিল 45জনীয়া এটা দল আমি সকলোৱে জ্ঞাত সেই পথ দুৰ্ঘটনাটোৰ বিষয়ে গোলাঘাট জিলাৰ বছাপৰলীয়া গাঁৱৰ সেই চুবুৰীটোৱে তিনিচুকীয়াৰ টিলিঙা মন্দিৰত সেৱা জনাই বগীবিল দলঙত পিকনিক খোৱাৰ আশাৰে গৈছিল কিন্তু নিয়তিৰ ওচৰত হাৰ মানি সেই দুৰ্ঘটনাটোত বহু লোক স্বৰ্গগামী হ'ল আহক আমি এই মঞ্চৰ পৰাই সকলৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ